Hello friends, welcome again and again to my channel Kuldeep Unlimited. আপোনালোক সকলোৱে নিজৰ যত্ন লৈ আছে না লৈ থাকিব কাৰণ মই সদায় হেতুৱে বিচাৰো লৈ আহিছো আপোনালোকৰ কাৰণে আৰু এটা এক্সাইটিং ভিডিও আজি মই আপোনালোকক আমিনগাঁৱত নতুনকৈ বনাই থকা সুইমিং পুলটোৰ কনষ্ট্ৰাকচন দেখাম আমিনগাঁৱৰ ডিসি অফিচৰ ৰাস্তাটোৰে আপোনালোকে আগুৱাই আহি থাকিলে নতুন সুইমিং পুলটোৰ কনষ্ট্ৰাকচন পাই যাব আৰু বহুতখিনি কাম আগবাঢ়ি গৈছে আপোনালোকে দেখা পালে বিৰাট ভাল পাব মই আপোনালোক মজাকে কনষ্ট্ৰাকচন দেখাম চাই থাকিব ভিডিওটো সঁচাকে এক্সাইটিং হ'ব আহক মই হেতু ফালৰ পৰা আগুৱাই আহিছিলো ডিসি অফিচটো পাৰ হৈ আৰু ইফালে চাওক নতুন সুইমিং পুলৰ কনষ্ট্ৰাকচন বলকচোন যিখিনি পাৰি দেখাবৰ কাৰণে ট্ৰাই কৰিম সঁচাকে মজা লাগছে ন ফ্ৰেন্ডছ নতুন সুইমিং পুল ওয়াও চাওক তো বলকচোন ইফালে যাও ইফালে ভাইতে কাম কৰি আছে তেওঁলোকৰ লগতো কথা পাতিম আৰু নতুন সুইমিং পুলটো চাওকচোন পানী দিয়া হৈ গৈছে অলৰেডি ৰব মই দেখাই আছো এই চাওক দেখছেনে আপোনালোকে নিশ্চয় ভাল লাগছে আপোনালোকৰ বেডমিণ্টন ষ্টেডিয়ামৰ একেবাৰে পূবফালে আছে সুইমিং পুলটো চাওক বিৰাট ভাল লাগছে বলক আগুৱাই গৈ থাকো মই এইটো ফালৰ পৰা আগুৱাই আহিছো ইফালে কনষ্ট্ৰাকচন তামাম চলি আছে নতুন সুইমিং পুলৰ আমাৰ সকলোৰে কাৰণে এটা গ্ৰেট নিউজ চাওক বহুতখিনি কাম আগবাঢ়ি গ'ল মই ওচৰত নিকিনে দেখাবৰ কাৰণে ট্ৰাই কৰিম বন্ধু কিমান দিন লাগিব এইটো শেষ হওঁতে 3-4 মাহ ন চাওক ফ্ৰেণ্ডছ বেছি দিন নালাগিব 3-4 মাহত হৈয়ে যাব কি হ'ব ভাইটি সুইমিং পুলটো ইফালে আৰু ইফালে এইটো দুয়োটাই ন ফ্ৰেণ্ডছ ডাবল হ'ব চাওক এইটো সৰু ফ্ৰেণ্ডছ বন্ধুহঁতৰ লগত ভাইটিহঁতৰ লগত খুব ধুনীয়াকৈ কথা পাতি আছো গোটেইকেইটা ভাইটিয়ে হয় ডাঙৰ এটাও নাই মোতকৈ আৰু এই ওপৰৰ পৰা আপোনালোক হাই দিছে
আপোনালোকে জানি বিৰাট ভাল পাব যে আমিনগাঁৱৰ এই নতুন সুইমিং পুলটো অলিম্পিক ষ্টেণ্ডাৰ্ডৰ হ'ব। আমিনগাঁৱৰ স্পৰ্টছ কমপ্লেক্সত বনাই থকা এই সুইমিং পুলটোত সুইমাৰ্ছৰ কাৰণে সকলো ধৰণৰ ফেচিলিটি থাকিব। বাওঁফালেৰে সুইমিং পুলটোৰ কাষে কাষে গৈ কিনে আপোনালোকক পুৰা আগৰ পৰা ঘূৰি আহি ইয়ালৈকে দেখালোঁ। চাওক, কমপ্লিট হোৱাৰ পিছত সঁচাকৈ বহুত বেছি ভাল লাগিব। মই পূবফালৰ গেটখনৰে সোমাই আহিছিলোঁ সেইফালে, আৰু এইখন হৈছে পশ্চিম ফালৰ গেট। আপোনালোকক নতুন সুইমিং পুলটোৰ কনষ্ট্ৰাকশ্যনৰ A to Z দেখালোঁ, একো বাকী ৰখা নাই। বলক, আপোনালোকে গমেই পায় যে আমিনগাঁও DC অফিচৰ এই ৰাস্তাটোত কেইবাটাও কনষ্ট্ৰাকশ্যন একেলগে চলি আছে। মই আপোনালোক যিমান পাৰি দেখামেই এটা এটাকৈ, আৰু আজি আপোনালোক মই সুইমিং পুলৰ কনষ্ট্ৰাকশ্যনটো মজাকৈ দেখালোঁ। আপোনালোকৰ নিশ্চয় ভাল লাগিছে। যদি সঁচাকৈ ভাল লাগিছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ আশীৰ্বাদ চাই মোৰ চেনেলত এটা ছাবস্ক্ৰাইবটো কৰিয়ে দিব, কাৰণ আপোনালোকৰ আশীৰ্বাদ নহ'লে মোৰ চেনেলটো কেতিয়াও গ্ৰ' কৰিব নোৱাৰে। তো আজিলৈ এৰিছোঁ দিয়ক, বাই বাই।